हेलो फ्रेंड, आज महाअष्टमी मैं आছোঁ এতিয়া পূজা মণ্ডপৰ বাহিৰত। আপোনালোকক আজি महाअष्टमी পূজা দেখাম, বলক ভিতৰলৈ পূজা বাহিৰৰ দৃশ্যটো দেখাই লৈছোঁ আপোনালোকক। এয়া মণ্ডপ, কি ধুনীয়াকৈ সজাইছে চব। এইটো মণ্ডপৰ ওপৰৰ এয়া ভক্তগণ পূজা কৰি ওলাই আহিছে। বলক ভিতৰলৈ সোমাই যাওঁ। क्या बता एबार जाओ वीडियो कर वीडियो कर बोला ভিতৰলৈ যাওঁ। এতিয়া ভিতৰলৈ সোমাই আহিলোঁ। ভক্তগণক প্ৰসাদ দিবলৈ কাগজ দি আছে। প্ৰসাদ দিবহি পূজা অৰ্চনা চলি আছে। ভিডিঅ' কৰাসকলে ভিডিঅ' কৰি আছে। আসরের ঘন্টা বাজে এলো মানবী সাজে আকাশে পূজার পূজা মণ্ডপটো ভিতৰৰ পৰা দেখাইছোঁ। চব কি ধুনীয়াকৈ সজাইছে। এয়া পূজাৰীয়ে পূজা কৰি আছে মা দুৰ্গা। এয়া পূজাৰীজী, এয়া গণেশ বাবাক মালা পিন্ধাই দিলে। এয়া দান পাত্ৰ চব। ইয়াত আপোনালোকে দান দক্ষিণা কৰিব পাৰে। এয়া ফুলৰ বিপিনী বাইদেউ কেইটকা এইটো? এই ফুলবোৰ 150 টকা। 150 টকা। বিক্ৰী কেনেকুৱা হৈছে? বিক্ৰী গৈছে আৰু যেন তেনে ফুলকেইটা মজা আনিছে। ফুলকেইটা কেইটকা এইটো? হেল্ল' গাইজ, মই আছোঁ এতিয়া মোৰ খুৰা এজনৰ দোকানত। খুৰাজনে জেলপি দোকান দিছে। এয়া খুৰা এজন বহি আছে পিছফালে। এয়া মই এতিয়া হোটেলৰ ভিতৰত আছোঁ। এয়া চব মিঠাই, কাটা নিমকি, জেলপি। পূজা বুলিলেতো জেলপি মেইন, জেলপি খাবই লাগিব। এয়া জেলপি চব কি ধুনীয়াকৈ বনাই থৈছে, খাব লাগিব। বহুত টেষ্টি হ'ব চাগে দেই জেলপিটো। ৰঙা ৰঙা জেলপি জেলপি জেলপি। আলু কটাত ব্যস্ত। কি বনাব আপুনি? চিঙৰা গৰম গৰম। অঁ, পূজাৰ কাৰণে জেলপি নবনাই নেকি? হোটেলখন চাওক। এইখন হোটেল আপোনালোকে আহিব পাৰে, নতুনকৈ বনাইছে। হাই ছেকেণ্ডেৰী আগফালে আছে, গেটৰ পোনে পোনে। এয়া খুৰাজন ব্যস্ত হৈ আছে। খুৰা পুৰা ব্যস্ত। পূজা বতৰ অলপ ব্যৱস্থা কৰিব লাগিব ৰাইজৰ কাৰণে। জেলপি বনাই আছোঁ। পুৰা গৰম গৰম জেলপি ন? গৰম জেলপি একদম পকা, একদম ধুনীয়াকৈ বনাইছে। সেইফালে আমাৰ কাৰিকৰ আছে, কিটচেন কাৰিকৰী বনাই আছে। তাতকৈ দেখালোঁ কাৰিকৰ জেলপি বনাই আছে। এই আমাৰ কাৰিকৰ পুৰা গৰম গৰম জেলপি বনাই আছে। আপোনালোকে আহিব পাৰে ইয়াত। হ'লচেল ৰেটত দিয়ে। এজন মোৰ পাৰ্টনাৰ গিৰে ভাই, তেখেত মোৰ কাৰিকৰ।
কাৰিকৰ মানে দাদা আৰু লাগি আছোঁ দুইজনে দেই। দাদা আপুনি লাগি আছে ন? লাগি আছোঁ কৰি আছোঁ। অলপ বনাই দেখাই দিয়া। এয়া চাওক জেলেপি কেনেকৈ এয়া চাওক আপোনালোকে ইয়াত আহিব পাৰে, পূৰা ফ্ৰেছ জেলেপি পাব, গৰম গৰম। আজি মহাষ্টমী যিহেতু এয়া চাওক পূৰা গৰম গৰম, চৌকা জ্বলি আছে। আমি গেছত ব্যৱহাৰ কৰা নাই, জুইত ব্যৱহাৰ কৰিছোঁ। পালোঁ এতিয়া অনিল দা দোকানত। এয়া অনিল দা দোকান খুলিছে সিহঁতে। ইয়াত আপোনালোকে চিঙিৰা, ঘুগুনি, ডিম, আলু চপ, পকৰি পাব। আপোনালোকে আহিব পাৰে। এইখন কেন্দ্ৰগুৰি 5 আলিতে আছে। এক্সট্ৰা টেষ্টি এটা দিওঁ ভাল পাৰ্চেল দিওঁ। এজনে কিবা ক'ব বিচাৰিছে? ভাল টেষ্টি দিওঁ চিঙৰা। আহক আপোনালোকে খাই টেষ্ট কৰক, ভাল হ'ব নিশ্চয়। আহিলে গম পাবই আৰু কিমান টেষ্টি কিমান বিখ্যাত। এতিয়া পালোঁ পূজা সামগ্ৰী বস্তু চব দোকানত। গাড়ী, পুতলা, প্লাষ্টিকৰ পেপা, বেলুন, বল, সকলোবোৰ বস্তু পাব। চব কি ধুনীয়াকৈ সজাই থৈছে। চব পূজা সামগ্ৰী, কৰ্মীজনী বহি আছে। চব কৰ্মীজনী এইবোৰ বস্তু চব চাইডে এফালে কৰা হৈছে। আপোনালোকে আহিব পাৰে কিনিব। কৰ্মীজনে পূৰা বিক্ৰী কৰাত ব্যস্ত হৈ আছে। তোমাৰ লক্ষ্যজিৎ বৰফুকন। Thank you, Dos. Hi. তহঁতৰ দোকানখন চব এফালে এজন ইউটিউবাৰ আছে, দিলীপ বৰুৱা, একেটা চেনেল ছাবস্ক্ৰাইব কৰি দিব। মজা আকৌ বন্ধুটো এই কাৰ্টনটোৰ ওপৰত থ সেনেকৈ তোর গায়ে আগমনে উল্লাসে আলিঙ্গনে